Edufree একাডেমীলৈ সকলোকে স্বাগতম আমি পঢ়ি আছিলোঁ ইংৰাজী পাঠ্যপুথিৰ দশম শ্ৰেণীৰ প্ৰথমটি পাঠ লেটাৰ টু গডৰ পাঠ্যপুথিখন আমি পঢ়ি আছিলোঁ আজি তাৰ লাষ্ট পাৰ্ট তোমালোকে যদি ইতিমধ্যে হৈ যোৱা প্ৰথম তিনিটা পাঠ চোৱা নাই তেনেহ'লে মোৰ চেনেল পেজত গৈ চাব পাৰা আজি আমি ইয়াৰ লাষ্ট পাৰ্টটো কমপ্লিট কৰিবলৈ লৈছোঁ এতিয়ালৈকে পঢ়িছিলোঁ যে আমাৰ লেন্সৰ চিঠিখন পাই ছাৰপ্ৰাইজ হোৱা নাছিলে সি জানিছিলে যে তালে এখন ৰিপ্লাই আহিব বুলি সি গভীৰ বিশ্বাসত আছিলে আৰু সি চিঠিখন পঢ়ি ছাৰপ্ৰাইজ হোৱাতকৈ এংগ্ৰি হৈছিলে কেলে হৈছিলে আমি সেইটো জানিবলৈ লৈছোঁ Immediately, Lenzo went up to the window, asked for paper and ink on the public writing table. He started to write. মানে কি হৈছে তাৰ যেতিয়া হি চিঠিখন পালে তাৰ উত্তৰ দিবলৈ হি কি কৰিলে ৰাইটিং টেবুলত গৈ পাব্লিক ৰাইটিং টেবুলত যিখিনি পেপাৰ আৰু ইংক হি পোষ্ট অফিচৰ পৰা ল'লে তাৰ পৰাই মানে লৈ তাতেই লিখিছে হি with much wrinkling of his brow caused by the effort he had to make to express his ideas মানে সেই সময়ত তাৰ মনলৈ অহা কথাখিনি খুব খৰধকৈ লিখিবলৈ হি খৰধকৈ মানে লিখি গ'ল কৈছে when he finished যেতিয়া হি কমপ্লিট কৰিছে চিঠিখন লিখি he went to the window to buy a stamp মানে হি ষ্টাম্প কিনাৰ জেগাত গৈ পিনি ষ্টাম্প কিনিছে চিঠি পঠিয়াবলৈ তোমালোকে এটা নিৰ্দিষ্ট ষ্টাম্প লগাব লগা হয় which he licked and then affixed it সেইটো কি কৰিলে থু লগাইছে থু লগাই কি কৰিছে affix it to the envelope কেনেকৈ লগাইছে হি ব্লো অফিচিছ মানে বন্ধ মুঠি এটাৰে হি এনেকৈ মুঠিটোৱে থুই লগোৱা সেই ষ্টাম্পটোত মাৰি দিছে এটা মুঠিয়েদি হি মানে মাৰি দিছে তাৰপিছত সেই ষ্টাম্পটো সেই এনভেলপটো লাগি গৈছে সেই বুলি কৈছে দ্য মোমেণ্ট দ্য লেটাৰ ফেল ইনটু দ্য মেইল বক্স যেতিয়াই সেই লেটাৰখন মেইল বক্সটোত পৰিলে তাৰপিছত কি কৰিলে দ্য পোষ্টমাষ্টাৰ ৱেণ্ট টু অ'পেন ইট পোষ্টমাষ্টাৰ এজনেতো ৰৈ চাই আছিলে লেন্সই কি কৰিছে লেন্সই কেনেকৈ ৰিয়েক্ট কৰিছে সেইকাৰণে মানে চিঠিখন পঢ়িবলৈ পোষ্টমাষ্টাৰ আগ্ৰহী হৈ আছিলে সেইকাৰণে কি কৰিছে যেতিয়াই দ্য মোমেণ্ট দ্য লেটাৰ ফেল ইনটু দ্য মেইল বক্স যেতিয়াই মেইল বক্সটো লেটাৰখন পৰিলে লগালগ পোষ্টমাষ্টাৰজনে আহি ল'লে সি লেটাৰখন আৰু খুলিলে লেটাৰখনত কি লিখা আছে ইট ছেইড কি লিখা আছে যে গড ভগৱানে কৈছে যে অফ দ্য মানি ডেট আই আস্ক ফৰ মই যিমানখিনি পইচা খুজিছিলোঁ only 70 pesos reached me মাত্ৰ 70 পইচাহে মোলৈ আহিলে সি 100 পইচা খুজিছিলে 100 pesos খুজিছিলে send me the rest বাকীখিনি যিখিনি পইচা আছে মোক দিয়ক সেই বুলি কৈছে ৰেষ্ট মানে বাকী যিখিনি থাকি গ'ল ৰিমেইনিং পাৰ্ট since I need it very much যিহেতু মোক এইখিনি মানে বৰ প্ৰয়োজন হৈছে পইচাখিনি but don't send it to me through the mail কৈছে কিন্তু মেইল বক্সৰ দ্বাৰা নপঠিয়াব চিঠি পত্ৰৰ দ্বাৰা নপঠিয়াব মানে ডাকঘৰৰ দ্বাৰা নপঠিয়াব কেলে because the post office employees are a bunch of crooks কৈছে যে পোষ্ট অফিচৰ এমপ্লয় মানুহবোৰ মানে অকমান তেওঁলোক মানে বেয়া আছে বুলি কৈছে এতিয়া তাৰ আইৰনিটো কি পোষ্ট অফিচৰ মানুহখিনিয়ে লেন্সক সহায় কৰিলে কিন্তু লেন্সই নাজানে যে পোষ্ট অফিচৰ মানুহখিনিয়ে লেন্সক সহায় কৰিলে সি ভাবিছে গডে তালৈ চিঠি পঠিয়াইছে আৰু যিখিনি 100 পেছৰ পঠিয়াইছিলে তালে তাৰ 70 পেছৰ চিঠিখনত থৈ 30 পেছৰ পোষ্ট অফিচৰ মানুহখিনিয়ে লৈ ল'লে সেইটো হৈছে আইৰনিয়ে চেপ্টাৰটোৰ এতিয়া তোমালোকে বুজি পালা লেন্সই ভাবিলে যে পোষ্ট অফিচৰ মানুহখিনিয়ে তাৰ পইচাখিনি লৈ ল'লে যিখিনি পইচা তালে গডে পঠিয়াইছিলে কিন্তু কথাটো কি গডে তালৈ চিঠি পঠিওৱা নাই পোষ্ট অফিচৰ মানুহখিনিয়ে পইচা নিজে মিলাই মেলি তালৈ পঠিয়াইছিলে যদিও লাষ্টত সিহঁতি মানে নিজে বেয়া বুলি জানিবলগীয়া হ'ল এইটো আজি চেপ্টাৰটো কমপ্লিট হৈছে নেক্সট মই তোমালোকক কুৱেশ্যনখিনি এই চেপ্টাৰটো কৰাই দিম একেলগে